Hello guys, welcome back to my YouTube channel. আজি মই আকৌ এবাৰ মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। মোৰ যিমান ভিউৱাৰ আছে সবকে কৈছোঁ আজি মই এটা নতুন ব্লগ কৰিবলৈ লৈছোঁ। সো গাইজ আশা কৰোঁ আপোনালোকে সকলোৱে ভাল আছে, মই ভাল আছোঁ। আজি এটা বস্তু দেখাম মই, নৰ্মেল বস্তু। মানে কি হৈছে এইটো এইফালে চাওক, ডাল এই নেমু গছডাল মই ৰুইছিলোঁ, চব কি ধুনীয়াকৈ হৈছে। দেখিবলৈ বৰ ধুনীয়া হৈছে। এই ফুল আহিছে, এই চাওক এয়া ফুল আহিছে, গাছৰ লতি পাতা চাবলৈ বহুত ধুনীয়া। এয়া ফুল, এয়া এই ফুলিছে এটা। মই ৰোৱা গাছডাল ইমান ধুনীয়া হৈছে চাবলৈ। গাড়ী ধুই আছোঁ, আজি সময় পাইছোঁ গাড়ীটো ধুবলৈ। গাড়ী ধোৱা কামো কৰিব লাগে, হয়নে নহয়? গাড়ী এইটো ধুলে কৰিলে ভাল থাকিব। আজিকালি দিনত যি লেতেৰা হয়। এইটো মোৰ ফাদাৰৰ গাড়ী আৰু এইটো মোৰ গাড়ী, দুটাই ধুব লাগিব আজি। মোক সহায় কৰি আছে গাড়ী ধোৱাত। তাই পুৰা ফূৰ্তি, গাড়ী ধুবলৈ পাই। হেল্ল' মেম, হাউ আৰ ইউ? হাউ আৰ ইউ? হাউ আৰ ইউ? কেছে হো? কেনেকুৱা আছা তুমি? কেনেকুৱা আছা? কেমন আছিস? একটা ড্যান্স দে তো। डांस डांस बाबा, डांस बाबा, डांस। टिंग 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 टिंग। ना डांस मारो, एक डांस मारो। नहीं देगा, चिंता मत करो। এনেকে গাড়ীও ধুই আছো, দেখাই আছো কি কি কৰি আছো। চ' মেইন কথাটো হ'ল এনেকে গছবিলাক সৰু সৰু দেখিবলৈ কিউট লাগি আছে ন। এনেকে এইবিলাক ঘৰতে অলপ জাগা আছে, সেইটো ৰুই দিছোঁ। ত' গাছবিলাক ধুনীয়া হৈছে। ভেন্দি চ' ইজি প্ৰচেছ, ইমান টাফ নহয় এনেকৈ ৰুলে। চ' আপোনালোকে হেৰি কৰিব, বীজ আনি পেলাই হেৰি কৰি দি পেলাই অলপ। ত' গাইজ ভেন্দি ৰুই পেলাই আপোনালোকে নিজেই অলপ জেগা থাকিলে ৰুই দিয়ক, হৈ যাব। চ' আশা কৰোঁ মোৰ এইবিলাক ভেন্দি হ'ব যেন পাইছোঁ। এয়া চাওক কি ধুনীয়াকৈ হৈছে, বেছি জেগাত নহয়, অকণমান জেগাতে ৰুইছোঁ। এইটো মোৰ নেমু গাছটো বৰ ভাল লাগিছে, ইমান ধুনীয়াকৈ হৈছে, গজি আছে। চ' আপোনালোকে পাৰিলে ইউটিউব কি ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়ক বীজ চিজ এইবিলাক পিছত। নিজৰ কাম নিজে কৰিলে বেছি ভাল, তাতো ভাল লাগে। নিজৰ কামবিলাক নিজে কৰিলে বেছি ভাল, গাটো ভাল লাগে, মনত ভালো লাগে। এইটোৱে আৰু নিজে কৰিলে ভাল। আৰু এইবিলাক গাড়ী ধোৱা ধুই এইবিলাক অলপ অলপ ঘৰৰ কাম কৰিলে গাটো বহুত ঠিক থাকে আৰু মনত ফূৰ্তিটো লাগে অলপ। আপোনালোকক গাঁৱৰ ওচৰত 300 টকা দিয়াতকৈ নিজে কৰি 300 টকা টকাও ছেভ হ'ব আৰু গাটো ভাল লাগিব, মনটো ভাল লাগিব। পুৰা এইবিলাক কৰি চলি তাতো ওলাই গ'লে ভাল। হ'ব 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 মা, হ'ব। এতিয়া ৰেডি হৈ পুৰা ফিট হৈ পেলাই এতিয়া খাই বৈ লৈ মায়ে খোৱালে ধুনীয়াকৈ। তো এতিয়া যাম মই জিজুৰ তাতে। জিজুৱে ক'ৰবাত লৈ যাব, ক'ৰবাত যাম আমি, মোক কৈছে যে তুমি সোনকালে আহা। চ' ৰেডি হৈ ওলাই এনেকৈ গাড়ীত উঠিলোঁ। এতিয়া মানে ওলাই যাম। আৰু কথাটো হ'ল সদায় লাইফটোত ইনজয় কৰক, নিজৰ প্লেটফৰ্মটো বনাই লওক, নিজে কেনেকৈ বনাই ল'ব প্লেটফৰ্ম এটা, লাইফটো নিজৰ কেনেকৈ ভালকৈ যাব, সেই প্লেটফৰ্মটো নিজে বনাই ল'ব লাগিব, কোনো বনাই নিদিয়ে। চ' লাইফৰ এটা ভাল প্লেটফৰ্ম বনাই লওক আৰু নিজৰ লাইফটো ইনজয় কৰক। যেতিয়ালৈকে প্লেটফৰ্ম এটা ভাল এটা জেগা নাপায় তেতিয়ালৈকে যুঁজি থাকক, এদিন হ'লেও ভাল এটা প্লেটফৰ্ম পাব।
আৰু যেতিয়া টকা থাকে পকেটত, টকাবিলাক অলপ ভালকৈ খৰচ কৰিব আৰু টকাৰ ভেলুটো বুজিব লাগিব। চ' যেতিয়া মানুহৰ হিউজ টকা থাকে যি টি কৰি দিয়ে, লাষ্টত গৈ যেতিয়া পকেটত টকা নাথাকে তেতিয়াহে আচল প্ৰব্লেমটো হয়। চ' আজিৰ ভিডিঅ'টোত ইমানে, নেক্সট ভিডিঅ'ত লগ পাম। আৰু মই নাজানো ইমান ব্লগিং ভিডিঅ' বনাবলৈ ট্ৰাই কৰি আছোঁ। চ' আপোনালোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব। থেংক ইউ ছ' মাছ।